দেবৰগাঁও ব্লকৰ বিভিন্ন অঞ্চলৰ বেংগলী সমাজৰ যুৱকসকলক লৈ আৰু মহিলাসকলক লৈ আজি দেবৰগাঁও ব্লক বেংগলী চেল কমিটি গঠন কৰা হ'ল। টোটেল 200জন যুৱক আৰু মহিলাসকলক লৈ এই কমিটিখন গঠন কৰা হ'ল। মনত খুব উৎসাহিত লাগিছে যে আজি যিসকল যুৱকে কোনোদিন আমাৰ দলৰ লগত কাম কৰা নাছিল, তেখেতসকলে আজি BPF দলত যোগদান কৰি তেখেতসকলে BPFৰ লগত থাকি নিজৰ কমিউনিটিৰ লগতে আমাৰ বড়োলেণ্ডৰ বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ মাজত ভাতৃত্ব অটুট বজাই ৰাখি মিলাপ্ৰীতি সমন্বয় বজাই ৰাখি BTC অঞ্চলৰ উন্নয়ন কাম কৰিবলৈ তেখেতসকলে BPF দলত যোগদান কৰিছে। সেইটোৰ কাৰণে আজি যিটো কমিটি গঠন কৰা হ'ল, বহুত শিক্ষিত ল'ৰা মানে যুৱকসকলক লৈ আমাৰ মহিলাসকলক লৈ এই কমিটি গঠন কৰা হ'ল। তো আমি আশা ৰাখিলোঁ দেবৰগাঁও ব্লক কমিটিত তেখেতসকলে আজি BPF দলত যোগদান কৰি BTC অঞ্চলৰ বসবাস কৰা আমাৰ দেবৰগাঁও অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত ভাতৃত্ব বজাই ৰাখি স্বজাতীয় যিমানবোৰ সমস্যা আছে সকলো ভোটাৰসকলক BPFৰ প্ৰতি আকৰ্ষিত কৰি পেলাই BPFৰ দলত থাকি নিজৰ জাতিৰ লগতে বিভিন্ন জাতিক সেৱা কৰি BPFৰ প্ৰতি আমাৰ দলৰ প্ৰতি যিটো আদৰ্শ আৰু আমাৰ নীতি নিয়ম আৰু আমাৰ হাগ্ৰামাৰ প্ৰতি যিটো আস্থা বিশ্বাস এইটো অটুট ৰাখি BPF দলখনক শক্তিশালী কৰাৰ কাৰণে তেখেতসকলে মানে স্ব ইচ্ছাই আজি আগবাঢ়ি আহিছে। তো আমাৰ বিশ্বাস তেখেতসকলৰ যিটো সদিচ্ছা আৰু তেখেতসকলে হাগ্ৰামাৰ প্ৰতি আমাৰ BPF দলৰ দলপতি ছাৰৰ প্ৰতি যিটো বিশ্বাস আৰু আস্থাটো ৰাখি কাম কৰিবলৈ আগবাঢ়া তেখেতসকলক আমি দলৰ পৰা স্বাগতম জনাইছোঁ আৰু আমাৰ দলৰ ফালৰ পৰা তেখেতসকলক স্বাগতমৰ লগতে কংগ্ৰেচুলেশ্যন বেষ্ট অফ লাক আমি যাচিছোঁ, যাতে BTCৰ কাৰণে তেখেতসকলে BTCবাসী ৰাইজ লগতে দেশৰ সেৱা কৰা কামত নিজকে ব্যস্ততা ৰাখিব পাৰে। তাকে মই ঈশ্বৰৰ ওচৰত তেখেতসকলক শক্তি দিয়ক, তাকে মই প্ৰাৰ্থনা জনাই তেখেতসকলক আজি মই আদৰিছোঁ। অকল লোকসভা নহয়, লোকসভাৰ পিছত BTC ইলেকশ্যন, BTC ইলেকশ্যনৰ পিছত ষ্টেট এছেম্বলি ইলেকশ্যন, ইয়াৰ পিছত আকৌ MP ইলেকশ্যন, ইয়াৰ পিছত আকৌ BTC ইলেকশ্যন, আকৌ তেনেকুৱা যাতে BPF ৰাজনৈতিক দলে আৰু পুনৰাই 20 বছৰ 25 বছৰ ৰাইজত আস্থা ৰাখি ৰাইজক লৈ যাতে সদায় BPF চৰকাৰ হাগ্ৰামা মহিলাৰী চৰকাৰ গঠন কৰি BTC অঞ্চলৰ সমন্বয় উন্নয়ন আৰু মিলাপ্ৰীতি বজাই ৰাখি উন্নয়নৰ ক্ষেত্ৰত কাম কৰিব পাৰে। তাৰ কাৰণে আমি সদায় হাগ্ৰামাক ৰাজনৈতিক ক্ষমতা সদায় যাতে অটুট ৰাখিব পাৰে, তাৰ কাৰণে আমাৰ প্ৰস্তুতি। স্যার 20 বছর উকিলে করি, কিন্তু BTC অঞ্চলত কোনো অন্যান্যসমূহ আমি দেখিবলৈ নাপালোঁ। এজন MCLA বা অপজিশ্যন লিডাৰ হিচাপে কি ক'ব বিচাৰে ছাৰ আপুনি? সেইটোতো আমি সদায় কৈ আহিছোঁ, আমি তেখেতসকলক কাম কৰিবলৈ সুবিধা দিছোঁ, তেখেতসকলক আমি উন্নয়নমূলক কাম কৰাত BTCৰ শান্তি সম্প্ৰীতি সকলো দিশত কাম কৰাত আমি BPF দল হিচাপে BPF দলৰ ফাৰিকত হিচাপে আমি সদায় তেখেতসকলক কাম কৰিবলৈ সুবিধা দিছোঁ। আমি তেখেতসকলক কনষ্ট্ৰাকটিভ মানে তেখেতসকলক সদায় সহযোগ কৰি পেলাই কাম কৰিছোঁ। কিন্তু দেখা গ'ল তেওঁলোকে 3 বছৰত
যেনেকুৱা মানে মানুহে ভাবিছিল বা তেওঁলোকে যেনেকৈ কৈছিল সেনেকুৱা একো কাম হোৱা নাই। আৰু আজি 3 বছৰৰ পিছত আমি ক'ব লগা, আমি দাবী কৰিব লগা কথা নহয়, সেইটো নিজে নিজে প্ৰমাণ কৰিলে যে আমি একোৱেই নাজানো, BTCখন আমি চলাব নোৱাৰোঁ, BTCখন আমি চলাব পৰা আমাৰ ক্ষমতা নাই। গতিকে তেখেতসকলে BTCখন কেনেকৈ চলাই আছে, কোনে চলাই আছে আৰু কেনেকৈ চলাই আছে সেইটো ৰাইজে বুজে। ইয়াত আমি অপজিশ্যন পাৰ্টি হিচাপে আমি কোনো বিৰোধিতা কৰা নাই, আমি সদায় কনষ্ট্ৰাকটিভ সহায় সহযোগিতা কৰি আছোঁ। কিন্তু আমি কি কৰিম, তেখেতসকলে আমি সঁচা কথা ক'লে তেওঁলোকে নীতি শিক্ষাৰ কথা কয়। যেতিয়া আমি এছেম্বলিত সঁচা মানে যিটো আমাৰ জেনুইন দাবী, অঞ্চলৰ সমস্যা এইবিলাকৰ প্ৰতি আমি আলোচনাৰ বিষয় প্ৰস্তাৱ আগবঢ়ালে তেওঁলোকে ডিনাই কৰে, তেওঁলোকৰ সাহসে নাই এছেম্বলিত তেওঁলোকে ভালকৈ আলোচনা বা কিবা এটা বিষয়ৰ ওপৰত চৰ্চা কৰিবৰ কাৰণে তেওঁলোকৰ ক্ষমতাই নাই। BTCৰ বিষয়ে যে আমি এছেম্বলিত চৰ্চা কৰাৰ কাৰণে আমি দাবী কৰিলেও তেখেতসকলে মিছা মানে কুৱেশ্যনৰ এনচাৰ দি পেলাই তেখেতসকলে এছেম্বলিখন এনেই এছেম্বলিৰ নামত এছেম্বলি, তেওঁলোকে কিমান যে মিছা কথা কয়, এই মিছা কথাবিলাক ৰাইজে বুজি পায়। আৰু আজিৰ দিনটোত তেখেতসকলে যিটো আমাৰ সমস্যা, এই সমস্যাৰ প্ৰতি যেতিয়ালৈ আমি অপজিশ্যন হিচাপে আলোচনাৰ এটা এজেণ্ডা হিচাপে চৰ্চা কৰিবৰ কাৰণে, ভাল এটা চৰ্চা কৰিবৰ কাৰণে যেতিয়া আমি দাবী কৰোঁ তেখেতসকলে সেইটো দাবী কৰিবলৈ তেখেতসকলে মানে কিবা নহয়, মানে সঁচা অৰ্থত তেখেতসকলে শুদ্ধভাৱে এনচাৰ দিবলৈ তেখেতসকলে কিবা নাই। আজি প্ৰভিন্সিয়েলাইজেশ্যনৰ কথা আমি বাৰে বাৰে প্ৰশ্ন কৰি আছোঁ, তেখেতসকলে কৈ আছে হ'ব, আমি কৈ আছোঁ কোনটো আইনৰ অধীনত, কি নীতি নিয়মৰ অধীনত প্ৰভিন্সিয়েলাইজেশ্যন হ'ব, তেওঁলোকে ক'বই নোৱাৰে। আজি মাটি পাট্টা দিয়াৰ কথা কয়, তেওঁলোকে 40,000 পৰিয়ালক 40 লাখ মানে কিবা 40,000 পপুলেশ্যন মানে হাউচ হোল্ডক মাটিৰ পাট্টা প্ৰদান কৰিছে, কিবা কৰিছে বুলি কয়। যেতিয়া আমি কওঁ যে আপোনালোকে যে গভৰ্ণমেণ্ট লেণ্ড যে আপোনালোকে কাক বা যে মাটি পাট্টা দিলে ইয়াৰ কিবা দিয়ক বুলি, তথ্য দিয়ক বুলি ক'লে তেওঁলোকে ক'ব যে আমি তথ্য আমি দিম, আপুনি তথ্যটো পাই যাব। যেতিয়া এছেম্বলি শেষ হ'ল তেওঁলোকে আমাক তথ্য দিব নোৱাৰে, তথ্য দিব নোৱাৰে। যোৱা ডেলিমিটেশ্যনৰ ক্ষেত্ৰত এইটো আমি BTC চৰকাৰৰ মজিয়াত, এছেম্বলিৰ মজিয়াত আমি চৰ্চা আনিবলৈ বিচাৰিছিলোঁ, আলোচনা কৰিবলৈ বিচাৰিছিলোঁ। আৰু আমি এটা সিদ্ধান্ত ভাৰত চৰকাৰ, অসম চৰকাৰ আৰু নিৰ্বাচনী আয়োগলৈ এটা শুদ্ধ এটা সিদ্ধান্ত আমি প্ৰস্তাৱ কৰি পেলাই দিবলৈ তেখেতসকলক অনুৰোধ কৰিছিলোঁ। তেখেতসকলে কি কয়, এইটো আমাৰ চৰকাৰৰ কাম নহয়, ইলেকশ্যনৰ বুলি তেওঁলোকে গা এৰা পেলাই আলোচনাই নকৰে। এতিয়া দেখিলে ডেলিমিটেশ্যন হৈ যোৱাৰ পিছত যে আমি ভবা, ৰাইজে ভাবা, ৰাইজে দাবী কৰা BTC অঞ্চল বাকী ৰাইজে বিচৰা নিচিনা ডেলিমিটেশ্যন নোহোৱাৰ পিছত এতিয়া প্ৰমোদ বড়ো কয় এই ডেলিমিটেশ্যনত মই সন্তুষ্ট নহয়। আপুনি সন্তুষ্ট হোৱাৰ কাৰণে আপুনি আলোচনাই কৰা নাই, ইলেকশ্যন কমিশ্যনৰ লগত আপুনি আলোচনাই কৰা নাই। হিমন্ত বিশ্ব শৰ্মা মাননীয় অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ড্ৰাফ্ট যিটো ডেলিমিটেশ্যন সেইটোৰ ওপৰত BPF বা বিভিন্ন দল সংগঠন BTC বাকী ৰাইজে আপত্তি কৰি আছে। আপোনালোকৰ ইয়াত মডিফিকেশ্যন কৰিব লগা কিবা আছে নেকি বুলি সোধাত প্ৰমোদ বড়ো ডাঙৰীয়া, নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি দীপেন বড়ো ডাঙৰীয়াই কি ক'লে, নহয় ছাৰ বঢ়িয়া হৈছে, ফাৰ্ষ্ট ক্লাছ হৈছে, আপুনি সেইটোকেই কৰি দিয়ক। আৰু ৰিজাল্টৰ পিছত আমি আপত্তি কৰিছোঁ, মানিব পৰা নাই, আমি মানিব নোৱাৰিছনে কৰা নাই, এই এনেকুৱা ৰাইজৰ মাজত বেবেৰেবাং বিবৃতি দি পেলাই নিজৰ দায়িত্ব এৰাৰ বাহিৰে BTC গভৰ্ণমেণ্টে কি কৰি আছে, একোই কৰা নাই। চাকৰি দিবলৈ সক্ষম হোৱা নহ'ল BTC চৰকাৰখন। এতিয়া এই প্ৰশ্নটো মোক সুধিব দৰকাৰ নাই, এই প্ৰশ্নটো
BTC চৰকাৰৰ EM প্ৰমোদ তেখেতসকলে কোনোদিনো দিব নোৱাৰে, থেংক ইউ শুদ্ধভাৱে তেখেতসকলে কোনোদিনো দিব নোৱাৰে, থেংক ইউ শুদ্ধভাৱে দিবই নোৱাৰে।